নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া ওলাই আহিছোঁ যোৰহাটৰ পৰা শ্বিলঙলৈ বুলি। এতিয়া ৰাতি 9:30 হৈছে। আমি আহি পাইছোঁহি ৰিচাৰ্চ। এতিয়া আপোনালোকক গৈ ৰাতিপুৱা শ্বিলঙৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া ৰাতিপুৱা 4:30 বজাত আহি পালোঁহি শ্বিলং। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। এতিয়া আমি গৈ আছোঁ য'ত থাকিম গেষ্ট হাউচটো তালৈ বুলি। এতিয়া আমি আহি ইয়াত পালোঁহি। ইয়াত আমি এখন সোনকালে পোৱাৰ বাবে অলপ দেৰি ৰখিবলগীয়া হ'ল। এইফালে আকৌ মোমায়েক আৰু ছোৱালী দুয়োটাই খোজ কঢ়া লাগিলে। তাৰপিছত ৰাতিপুৱা 5টা বজাত আমি ইয়াত পালোঁ। আধা ঘণ্টামান ৰখাৰ পিছত 5:30 বজাত আমাক ৰুমটো খুলি দিলে। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। তাৰপৰা আমি ভিতৰত গৈ ইয়াতে গা চা ধুই ব্ৰেকফাষ্ট কৰিলোঁ। কৰি মেলি পেলাই আমি ইয়াতে থকা লাইটলুম নামৰ জেগাকণ চাবলৈ বুলি ওলাই আহিলোঁ। চাওকচোন ইমান কুঁৱলী। এতিয়া ৰাতিপুৱা 8:30 হৈছে। ইয়াত যে বেলেগ কুঁৱলী। ছোৱালীয়ে যে ইয়াত কিছু ফূৰ্তি পাইছেহি আহি। ইয়াত আমি গ'লোঁ, কিন্তু ইয়াত আমি একোৱেই চাব নাপালোঁ কুঁৱলীৰ কাৰণে। কুঁৱলী বৰষুণ দুয়োটা সমানে দি আছিলে। ঠাণ্ডা ক'তো একোৱেই নেদেখি। বহুত কুঁৱলী একোৱেই নেদেখি। এতিয়া আমি আহি পালোঁহি লাইটলুম। ইয়াতে আমি চাহ খালোঁ। চাহ খাই পেলাই ইয়াতে এখন সৰু পাৰ্ক আছিল। পাৰ্কখনলৈকে ছোৱালীক লৈ গ'লোঁ। চাওকচোন তাই যে কিমান ফূৰ্তি পাইছে। তাই যে হাঁহি ৰখাব পাৰে কিমান যে ফূৰ্তি পাইছে। ৰাতিপুৱা ঘৰত ইমান সময়ত তাইক এনেকৈ খেলাবলৈ কিমান ফুচলাবলৈকে দিগদাৰ হৈ যায়। এতিয়া চাওকচোন একো গমেই নাপায়। হাঁহি চোৱা তাই কিমান যে ফূৰ্তি পাইছোঁ। তাৰপৰা আমি ইয়াৰ পৰা ওলাই গৈ পেলাই ইয়াৰ এখন সৰু ধাবাতে ভাত খালোঁ। ভাত পানী খাই পেলাই আমি এতিয়া আহি আছোঁ ইয়াত থকা এলিফেণ্ট ফলছ নামৰ জেগাখন চাবলৈ বুলি। চাওকচোন ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো কিমান যে ধুনীয়া। চালে চাই থাকিব মন যায় পৰিৱেশটো সঁচা। এতিয়া আমি আহি পালোঁহি এলিফেণ্ট ফলছ। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো যে ধুনীয়া। আমি যোৱাটো হৈছে আমি যে পিকনিক কৰিছোঁ। ইয়াত নামিব মন আছিল, কিন্তু ছোৱালীলৈ অলপমান নামিব অসুবিধা হ'ল। চাওকচোন ইমান ধুনীয়া জেগাখন। এতিয়া আমি ছেকেণ্ড দিনা ওলাই আহিছোঁ ডাউকি বাংলাদেশ বৰ্ডাৰ আৰু মাইলুং নামৰ জেগাখন চাবলৈ বুলি। চাওকচোন ইয়াৰ পৰিৱেশটো যে ইমান ধুনীয়া। আকাশখন চাওকচোন, এইফালে যে পাহাৰে চাহাৰে কি ধুনীয়া পৰিৱেশটো। সঁচাই প্ৰাকৃতিক পৰিৱেশটো কিন্তু সঁচাই চাবলগীয়া। ইয়াৰ পাহাৰখিনি যে কি ধুনীয়া লাগিছে দেখিব। আকাশখন চাবনে পাহাৰে চাবনে কিমান জেগাখন বৰ ধুনীয়া। এতিয়া আমি গৈ আছোঁ বাংলাদেশ বৰ্ডাৰলৈ। চাওকচোন ইমান ধুনীয়া পাহাৰকেইটা যে কি ধুনীয়া লাগিছে দেখিব। ডাৱৰে আৱৰি আছে। চাওকচোন এই জেগাখন যে কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া আমি আহি পালোঁহি বাংলাদেশ বৰ্ডাৰ। এইফালে আকৌ ফটো চটো মৰা লাগিল। আমি ইয়াত অলপমান ফটো চটো মাৰিলোঁ। মাৰি পেলাই আমি এতিয়া আহি আছোঁ মাইলুং নামৰ জেগাখন চাবলৈ। চাওকচোন ছোৱালী যে কি ফূৰ্তি। তাই যে গমেই নাপায়। মাজে মাজে আকৌ গান শুনি শুনি নাচিবলৈ লাগিছে। কিমান যে তাই ফূৰ্তি পাইছে। চাওকচোন তাই কি পজ এক্টিং, কিছু এক্টিং কৰিব পাৰে তাই। নাচোন চোৱা তাই। মাজে মাজে আকৌ মোমায়েকহঁতকো চাই আহে আছেনে নাই। এতিয়া আমি আহি পালোঁহি মাইলুং নামৰ জেগাখন। চাওকচোন ইমান ধুনীয়া। আমি এতিয়া ইয়াৰ পৰিৱেশটো চাবলৈ বুলি ভিতৰলৈ সোমাই গ'লোঁ। এইফালে চাওকচোন সঁচা ইমান ধুনীয়া চফা জেগাখন। গোটেইখন যে ফুলেৰে ভৰা। ইমান যে ফুল আছে। গোটেইখন ফুলনিয়ে জেগাখিনিতে। সঁচাকৈ বহুত চাবলগীয়া চফা জেগা। চাওকচোন মাজে মাজে আকৌ ছোৱালী উৎপাত বাপেকক নগুণাগতি কৰিছে। এইফালে আকৌ মাজতে হাতখন এৰিবলৈ পালে দৌৰিবলৈ বিচাৰে পিছে পিছে বাপেক। এতিয়া আমি গৈ আছোঁ ইয়াতে এখন সৰু পাৰ্ক আছে পাৰ্কখনলৈ বুলি। আহি পেলাই আমি পাৰ্কখন পালোঁহি। চাওকচোন পাৰ্কখন দেখি পেলাই তাই ৰ'বৰ কাৰণে দৌৰিছে। জোলনাখন দেখি দৌৰিছে চাওকচোন তাই। এতিয়া তাই আৰু মই দুইজনীয়ে অকণমান জোলনা খেলি ল'লোঁ। চাওকচোন তাই যে কিমান ফূৰ্তি পাইছে জোলনাখন খেলাৰ কাৰণে। এতিয়া আমি ইয়াৰ পৰা জোলনা খেলি অকণ ফূৰ্তি চূৰ্তি কৰি আমি আহিলোঁ ইয়াৰ এখন লিভিং ৰোড নামৰ বীজখন চাবলৈ বুলি। সেই বীজখনতে আমি অলপ দেৰি চালোঁ। চাই মেলি পেলাই আমি এতিয়া ওলাই আহিছোঁ তাৰ পৰা চেৰাপুঞ্জীলৈ বুলি। আজি আমি গৈ চেৰাপুঞ্জীত থাকিমগৈ। আমি মাইলুঙতে ভাত খালোঁ। ভাত পানী খাই এতিয়া আহি আছোঁ। চাওকচোন আমি এইখিনিতে অকণ নামিলোঁ। জেগাখন চাওকচোন কি যে ধুনীয়া। অলপমান ফটো চটো মাৰিলোঁ। ভিডিঅ' চিডিঅ' কৰি মেলি পেলাই আমি আকৌ যামগৈ এতিয়া চেৰাপুঞ্জীলৈ। চাওকচোন কিমান যে ধুনীয়া পৰিৱেশটো।
সঁচা দি চালে চাবলগীয়া। এতিয়া আমি আহি আছোঁ চেৰাপুঞ্জীলৈ বুলি। জেগাকণ চাওকচোন, কি ধুনীয়া পাহাৰীয়া ৰাস্তা। জেগাখিনি ইয়াৰ বহুত ধুনীয়া হয় দেই। আমি এতিয়া গৈ চেৰাপুঞ্জীত থাকিম। তাৰ পিছদিনাখন গৈ পিছদিনা ৰাতিপুৱা আমি চেৰাপুঞ্জীখন ফুৰিবলৈ যাম। এতিয়া আমি ৰাতিটো ইয়াত থাকিলোঁ, থাকি পেলাই এতিয়া আমি ওলাইছোঁ ইয়াৰ গেষ্ট হাউচৰ পৰা ছেভেন ছিষ্টাৰ চাবলৈ বুলি। চাওকচোন ইমান ৰাতিপুৱা বৰষুণ কুঁৱলী, বহুত ঠাণ্ডা ইয়াত। এইফালে আকৌ আমি সেই ছেভেন ছিষ্টাৰ পালোঁ। এইপিনে ছোৱালী আৰু বাপেকক চাওকচোন, বাপেক জীয়েক দুইটাৰ ক'বই নোৱাৰে। ছোৱালীয়ে যে কিছু ফূৰ্তি পাইছে, ইফালে বৰষুণ পূৰা। চাওকচোন এতিয়া ছেভেন ছিষ্টাৰ পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। চাওকচোন কি ধুনীয়াকৈ পানীখিনি পৰি আছে, চালে চাবলগীয়া মনোমোহা দৃশ্য এটা এইটো। ইমান যে ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো ইয়াৰ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। বাই বাই।